From Assam Giver, কেইটামান অতিকৈ জনপ্ৰিয় ফানি ভিডিঅ' চাওয়া হওক। ভাই এটা কথা কম শুনবি না দুই কি কথা দেচোন দে ক আজিৰ কাৰণে এটা কথা কম তই মানি লবি না কি কথা বা কচোন ক তই আজিৰ কাৰণে মোক মানে একদম ধনী একদম সৰ্বশ্ৰেষ্ঠ ধনী মানুহ বুলি ভাবি লচোন তই আৰু ক'ত গেলি ঐ ৰচোন ৰ ক'ত গেলি তই মোৰ ৰখা সময় ক'ত ঘৰে এটা বিখালত মই থাকিম কাজনী ধনী তোৰ লগত থাকিম বিখাটো চালা বলক সেকেন্ড ফানি ভিডিঅ'টো চাই লওক। এইটোতো আমাৰ গাঁৱৰ ভলকায়ে কি বল কৰি আছে মেট্ৰিক পৰীক্ষাই তই কি কৰি আছা তোৰ পৰীক্ষা কেনে হৈছে ভাঙা চিঙা লোহা টিং প্লাষ্টিক বহি কিতাপ আছে বুঝলো যা ইয়াৰ কেনে পৰীক্ষা হৈছে যাং ইয়াৰ লগত থাকাত চালা অত বহিবা নোৱাৰো তত বহিবা নোৱাৰো ঘণ্টাৰ চেবাৰ পৰীক্ষাৰ কথা সুধি থাকে বেলেগ কথাই নাই যে অসমখনত চালা যি যি কথা সুধি থাকে ইনকে ক'বা লাগিব ভাঙা চিঙা বুলি বাৰু বলক আমি 3 নম্বৰ ফানি ভিডিঅ'টোলৈ আগবাঢ়ো। কিয় ইমান মোটাই তুই তো ডায়েবেটিছ হৈছে নাকি চালা ইমান মুটি দেখায় কি মুটি দেখায় ৰয় মোৰ ডায়েবেটিছ হোৱা নাই মোৰ টেংকিটো খালী কৰোঁ দেই আহে যাবা লাগে ভাঙে খানাই খাবা আছে চালা আহিব নোৱাৰা টেংকি ইমান ডাঙৰ তোৰ ঘণ্টা আহে উঠ উঠ পাছত উঠ মই ৰখি আছো উঠ চাইকেল যাওঁ আমি দে ৰ গৈছোঁ ৰ দে উঠে লাহেকে চিধা চাইকেলখনৰ কিবাতে 1 গিয়াৰত লুকাই আছা 10 গিয়াৰৰ মানে দাপে দি হেই পাগল 10 গিয়াৰ থাকে নেকি চাইকেলৰ গিয়াৰ হৈ আছে পাগল বাৰু বলক এতিয়া আমি 4 নম্বৰ কমেডি ভিডিঅ'টোলৈ আগবাঢ়ো। ৰ'ব 4 নম্বৰ কমেডি ভিডিঅ'টো চাওয়াৰ আগতে আপোনালোকে তিনিটা কমেডি ভিডিঅ' চালে সেই তিনিটা কমেডি ভিডিঅ'ৰ কোনটো আপোনাক অতিকৈ প্ৰিয় লাগিছে এতিয়া কমেণ্ট কৰি জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। তোৰ কি এটিটিউড হৈছে এটিটিউডটো গোটেৰে আছে উদাহৰণস্বৰূপে তই জানা না এটা যদি পানীলাও জোপা তই ৰোৱা সেই ৰোৱা জোপাত যদি তই আমাৰ গোবৰ সাৰ দিয়া সি কেতিয়াও গুটি নেদে জানা না কিন্তু নেক্সট দিনা যদি তই বাজাৰৰ পৰা এই ৰাসায়নিক সাৰ আনি দিয়া লমে সি গুটি দিব সেইকাৰণে উদাহৰণস্বৰূপে মই দিছোঁ যে পানীলাও জোপায়ো এটিটিউড আছে মানুহৰ এটিটিউড কিয় নাথাকিব তই কি কয় দে বাৰু দে বাৰু বলক এতিয়া আমি 5 নম্বৰ কমেডি ভিডিঅ'টোলৈ আগবাঢ়ো। বহাৰি বাবু মই কি নিজে বহিম নেকি ঘৰ পুষ্পাৰাজ আজি চুপা লগা হৈছে মই নাই বহুত পাইছা নাতি কি কথা আপনি দেখোন বহি দিব দিছিল বহে হেৰি বাৰছো ঠেকছে দিবা নিছো নেকি হ'ব দে ভাও গাড়ী ষ্টাৰ্ট দি কি কৰি